हेलो गाइस मोर इनिटी भिडिओ লৈ আপোনালোক সকলোকৈ স্বাগতম জনাইছো। আজি মই বনাবলৈ লৈছো দহি কচুৰ লগতে তিল আৰু মটৰৰ সৈতে সালাড বনাব লৈছো। এয়া দহি কচু আনি লৈছো। প্ৰথমতে সুস্কিনি ওৰালো। এতিয়া মই ধুনিয়াকৈ দীঘলীয়াকৈ কাটি লৈছো। কচু গছ কিছুপা কিন্তু ভালকৈ চিনাক্ত কৰি ল'ব লাগিব কাৰণ সব কচুটো আমাক খজুৱাই। সেইভাবে আমি ইয়াত দিবলৈ দহি কচুহে আনি লৈছো। এতিয়া ভালদৰে আমি কাটি লৈছো। আৰু ইয়াৰ পৰা অলপ মই পানীটো উলিয়াই লৈছো কাৰণ ৰদ দিলে বেছি ভাল, অলপ ৰদত শুকাই ল'ব পাৰি। কিন্তু আজি যেহেতু অলপ বতৰটো ডাৰিয়া আছিল সেইভাবে মই ইয়াৰ পৰা যেটো পানী উলাই হেতু উলিয়াই লৈছো ভালদৰে খচি লৈ। আৰু ইয়াৰ পৰা ওলোৱা পানীটো ভালদৰে টাইটকে চেপি উলিয়াই থৈ লৈছো। আৰু এতিয়া অলপমান কেৰাহীত গৰম কৰি লৈছো যাতে অলপ শুকান হৈ যায় বস্তুটো, তেতিয়া বেছি ভাল লাগিব। আৰু যিখিনি সালাডত দিবৰ বাবে তিল লৈছিলো সেই তিলখিনি আমি ভালদৰে মিক্সিত পিছি লৈছো কাৰণ পিছি ললেহে বস্তুটো বেছি ভাল লাগে, সকলোবোৰ মিহলি হৈ যায়। সেইভাবে এতিয়া আমি অলপ পিছি লৈছো। যিখিনি মটৰ মই সালাডত দিবৰ বাবে তিয়াই থৈছিলো সেইখিনি এতিয়া মই কুকাৰত সিটি মাৰি লৈছো আৰু অলপ নিমখ দি লৈছো। আৰু বেছি সিটি নামাৰিলেও হ'ব যাতে মটৰটো ফাট খাই নাযায়, তেনেকুৱাকৈ সিটি মাৰিব লাগিব। আৰু যিখিনি তিল মটৰ আৰু গৰম কৰা তেল আৰু জলকীয়াখিনি আছিল সেইখিনি আমি সকলো লগ কৰি একেলগে মিহলাই ভালদৰে সানি লৈছো কাৰণ সকলোবোৰ মিহলিলেহে খাই ভাল লাগে। আৰু ইয়াৰ লগতে প্ৰয়োজন অনুসৰি অলপ নিমখ দিব লাগে আৰু তেনেকৈ বিশেষ একো দিব নালাগে, তেনেকৈ খাই ভাল লাগে। আৰু লগত ইয়াৰ নেমু চেপি দিব লাগে। নেমুটো অকণমান বেছি হ'লে ভাল লাগে, তেতিয়া খাই টেষ্টটো বেছি উঠে। আৰু গোটেইখিনি ভালদৰে সানি ল'ব নেমু দিয়াৰ পিছতো, তেতিয়াহে সকলোতে লাগিব, তেতিয়া বেছি ভাল লাগিব খাই। খুব ইজি আৰু ঘৰতে সহজে বনাব পৰা এটা চাটনি। আপোনালোকেও খাই চাব, আমি খাইছো আগত, খুব ভাল লাগে। আৰু নিমখৰ পৰিমাণটো জোখৰ হ'ব লাগে। ইয়াত অকণমান কম হৈছিল সেইকাৰণে মই আকৌ এবাৰ অলপ দি দিলো। আৰু আপোনালোকেও খাই চাব এদিন, ইয়াৰ সোৱাদ কেনেকুৱা এদিন লৈ চাব, ভাল লাগিব।